আজি দেৰগাঁৱৰ মিছামৰা গোৱালগাঁও ৰাজহুৱা ভৱনত স্পাৰ্ক এনজিঅ'ৰ দ্বাৰা নাপিত বৃত্তিত জড়িত থলুৱা যুৱকসকলৰ অনুপ্ৰেৰণা শীৰ্ষক অভিনন্দন অনুষ্ঠান অনুষ্ঠিত হৈ যায়। সভাৰ আৰম্ভণিতে অনাদি কুমাৰ বৰঠাকুৰে বৰগীত পৰিৱেশন কৰে। অনুষ্ঠানটোত উপস্থিত থাকে মিছামৰা মৌজাৰ প্ৰায় 15জনকৈ নাপিত ক্ৰমে ৰাতুল বৰা, প্ৰভাত বৰা, সঞ্জীৱ বৰা, সঞ্জীৱ হাজৰিকা, বিকাশ বৰা, দুলাল শইকীয়া, দিগন্ত বৰা, গগন বৰা, দুল বৰা, পংকজ হাজৰিকা, পাপু হাজৰিকা, দিগন্ত হাজৰিকা আদি। এই নাপিতসকলক স্মাৰ্ট এনজিঅ'ৰ ফালৰ পৰা একোখনকৈ অভিনন্দন পত্ৰ আৰু গামোচাৰে অভিনন্দন জনোৱা হয়। ভুৱন চন্দ্ৰ দত্তৰ পৌৰোহিত্যত অনুষ্ঠিত হোৱা সভাখনত প্ৰেমধৰ শইকীয়া, অজিত বৰুৱা, বীৰেন বৰা, নবীন হাজৰিকা, প্ৰফুল্ল হাজৰিকা, খগেশ্বৰ বৰুৱা, জিতেন বৰুৱা আদি বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। স্মাৰ্ট এনজিঅ' যিটো পদক্ষেপ হাতত লৈছে, আজি সমগ্ৰ মিছামৰা মৌজাৰ পৰিৱৰ্তে সমগ্ৰ অসমে এই বাৰ্তা লাভ কৰক আৰু স্পাৰ্ক এনজিঅ' যি পদক্ষেপ হাতত লৈছে সমগ্ৰ অসমত যাতে বিয়পি পৰে, তেখেতসকলৰ আজি এই পদক্ষেপ আমি আনন্দিত হৈছোঁ আৰু তেখেতসকলৰ পদক্ষেপৰ দ্বাৰা সমগ্ৰ অসমীয়াই যাতে নিজৰ ভৰিত নিজে থিয় হৈ যি বৃত্তি সেই বৃত্তিৰ দ্বাৰা উপকৃত হ'ব পাৰে, তেতিয়া আমি অসমখনৰ অৰ্থনৈতিক দিশত আগবাঢ়ি যাব পাৰিম। থলুৱা যুৱকে বৃত্তি গ্ৰহণ কৰিছে, তেওঁলোকে সেই ব্যৱসায় চলাই আছে। তাৰ কৰ্মসংস্কৃতিৰ আদৰ্শ দাঙি দিছে সমাজৰ ওপৰত। এই কৰ্মসংস্কৃতিৰ আদৰ্শৰ বাবে তেওঁলোকক আজি আমি নতুন বছৰতে 2020 চনত এক অভিনন্দন অনুষ্ঠান আয়োজন কৰি তেওঁলোকক সম্বৰ্ধনা জ্ঞাপন কৰিছোঁ, যাতে তেওঁলোকে আৰু উৎসাহিত হৈ এই কাম কৰিব পাৰে। আমি বৰ্তমান আমি তেওঁলোকৰ যিসকলে কৰি আছে আমাৰ অঞ্চলত, তেওঁলোকৰ তথ্যৰ ভিত্তিতে আমি যুৱককেইজন পালোঁ। তেওঁলোকে বৰ্তমান দোকান চলাই আছে চৰকাৰৰ বৃত্তিটো, আৰু সেইকাৰণেহে তেওঁলোকক আনিছোঁ। কিছু লোকে আমাৰ কি হৈছে কামটো আৰম্ভ কৰি এৰি দিয়ে, তেওঁলোকে একেলেঠাৰে চলি আছে। 2 বছৰলৈকে অতিক্ৰম কৰিছে, কিছু লোকে 7 বছৰ 8 বছৰ কৰিছে। গতিকে চলি থকা যুৱক 12জন পাইছোঁ। সেই 12জন যুৱকক আনি আজি আমি সম্বৰ্ধনা জনাইছোঁ নতুন বছৰতে।